নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা আৰু অসমীয়া ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত আজি শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে সামাজিক দূৰত্ব বজাই ৰাখি শিৱসাগৰ জিলা সমিতি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘটস্থলীৰ পৰাই শিৱসাগৰ ৰাজচক্ৰ বিষয়ৰ জৰিয়তে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে আজি সংবাদ মাধ্যমক প্ৰকাশ পোৱা বাতৰি অনুসৰি কৃষক নেতা অখিল গগৈৰ স্বাস্থ্য অৱনতি হোৱা বুলি জানিব পাৰি প্ৰতিবাদকাৰীসকলে চৰকাৰৰ অখিল গগৈক উন্নত চিকিৎসা কৰোৱাৰ লগতে শীঘ্ৰে মুক্তি দিবলৈ দাবী জনাইছে। অসমজুৰি অসম চৰকাৰে খিলঞ্জীয়াৰ মৃত্যুফেল স্বৰূপ কৃষকৰ মৃত্যুফেল স্বৰূপ যি নতুন উদ্যোগিক নীতি অসমৰ ৰাজ্যিক কেবিনেটত পাছ কৰিলে, এই নতুন উদ্যোগিক নীতিখন বাতিল কৰাৰ দাবীত আমি আজি 4জন সদস্যই অন্বেষণ কৰিছোঁ সমগ্ৰ ৰাজ্যজুৰি। আৰু এই অন্বেষণৰ জৰিয়তে অসম চৰকাৰৰ ৰাজহ বিভাগ আৰু উদ্যোগিক মন্ত্ৰীজনক সকীয়াই দিছোঁ যে আপোনালোকে নতুন উদ্যোগিক নীতি বাতিল কৰক, অসমৰ কৃষিভূমি সুৰক্ষা কৰিব লাগিব, অন্যথা অসমৰ কৃষক সমাজক লৈ অসমৰ ছাত্ৰ সমাজক লৈ আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰু প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এটা কথা আপোনালোকক আজি জনাই থওঁ যে আমি হঠাৎ এই খবৰটো গম পাইছোঁ, ক'ভিড-19 মহামাৰীৰ যি ত্ৰাস সমগ্ৰ অসমৰ বিশ্বতে চলি আছে, তাৰ মাজতে আমি শেহতীয়াকৈ গম পাইছোঁ যে কাৰাগাৰৰ ভিতৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ খুব অসুস্থ হৈ পৰিছে। তেওঁ প্ৰচণ্ড মূৰৰ বিষ, ডিঙি বিষ, জ্বৰ, আপোনাৰ গাৰ খজুৱতি হৈছে আৰু তাৰ কৈদীবিলাকৰ আৰু অধিবক্তাৰ খবৰৰ মতে সংবাদ মাধ্যমৰ খবৰৰ জৰিয়তে আমি গম পাইছোঁ যে তেওঁ এইবিলাক ক'ভিডৰ লক্ষণ ফুটি উঠিছে। আৰু অসম চৰকাৰক আমি সুধিছোঁ যে আপোনালোকে আক্ৰোশমূলকভাৱে প্ৰতিশোধ প্ৰয়াণ মনোভাৱেৰে এজন সংগ্ৰামী নেতাক জেলৰ ভিতৰত আপোনালোকে হত্যা কৰিব খুজিছে নেকি? এই কথা আমি মানি নলওঁ। আৰু ন্যায়ালয়েও কৈছে যে অখিল গগৈক যিকোনো উপযুক্ত চিকিৎসাৰ বাবে আপোনালোকে চিকিৎসালয় আনিব পাৰে। আপোনালোকে ন্যায়ালয়ৰ কথা অৱমাননা কৰি অগণতান্ত্ৰিক স্বৈৰাচাৰী শাসন প্ৰৱৰ্তন কৰি অসমত আৰু টিকি থাকিব নোৱাৰিব। আপোনালোকে অতি সোনকালে অখিল গগৈ উন্নত চিকিৎসা প্ৰদান কৰক, অন্যথা আপোনালোকৰ এই ফুফুলা স্বৰূপ প্ৰতিশোধ প্ৰয়াণ স্বেচ্ছাচাৰিতা অসমৰ জনসাধাৰণৰ আগত উন্মুক্ত কৰি দিয়া হ'ব। শিৱসাগৰৰ পৰা চাহিল হাজৰিকাৰ ৰিপৰ্ট, নিউজ অসম।